কি মজা লাগিছে চাওকচোন এটা কৈছো ন পুৰা আল্টিমেট লাগিছে লাইফত মোৰ এটা সপোন আছিলে এইফালে এখন আছে এইখন আছে মোৰ ৰাণীখন আৰু এইফালে এখন আছে হাই কৈ দিয়া এবাৰ আৰু যাও হৰ হৰ মহাদেৱ মহাদেৱৰ নামলৈ ওলাই গ'লো আৰু গোটেই কেইখন গাড়ী আৰু এতিয়া টাইম আছে 5:10 এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন আৰু এখন আহিব আছে হাই গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ দেখিছে গোটেই কেইজনে পূৰা ৰেডি হৈ গৈছে কাৰণ আমি গৈ আছোঁ টাৱাং ৰাইডত আৰু ইয়াতে ফিল আপ কৰি আছে গোটেইখন মোৰ ৰাণীখনো আছে পূৰা ৰাণীখন দেখিছে পূৰা বেগ চেক ৰাণী পূৰা ৰেডি কিন্তু বৰ্তমান ফিউল নাই এতিয়া বৰ্তমান গোটেই ফিউল চুল ভৰাই লওঁ ইয়াতে টোটেল যাব এখন দুখন তিনি চাৰি পাঁচ ছখন গাড়ী আৰু এখন আহি আছে 7খন হৈ যাব চ' কৈছোঁ পূৰা মজা লাগিব 5 minutes later গাইজ আমাৰ গোটেই সকলোৰে পূৰা ফিউল আপ হৈ গ'ল এখন গাড়ী হৈ গ'ল এখন চাওক গোটেইখনে পূৰা ৰেডি হৈ আছে পূৰা যাবৰ কাৰণে আৰু ওলাব আৰু মোৰ ৰাণীখন এইখন আছে চ' বলক এতিয়া মটৰ ব্লগত লগ পাই আছোঁ এখন গ'ল মোৰ ৰাণীৰ লগত যাব লাগে মহাদেৱ গাইজ লাইফত এইটো মোৰ ফাৰ্ষ্ট টাইম হৈছে লং ট্ৰিপ আৰু মোৰ ৰাণীখনৰ লগত কৈছোঁ ন সঁচা বহুত এক্সাইটমেণ্ট লেভেল পূৰা হাই হৈ আছে এতিয়া আৰু আগৰ ফালে চাওক পোহৰ হোৱাই নাই ইমান এটা ভালদৰে অকণমান হৈছে আৰু টাইম হৈছে এতিয়া 5:45 6টা বাজিব আৰু 15 মিনিট আছে কৈছোঁ ন আৰু আমি আহি পাইছোঁ বৰ্তমান লখৰা ফ্লাইঅভাৰ এইখন হৈছে লখৰা তাৰ ওপৰতে আছোঁ আমি চ' মজা লাগিব কৈছোঁ ন ৰাইড আগত গৈছে 2-3খনমান আৰু পিছফালে আছে 2-3খনমান কৈছোঁ ন মজা মজা গাইজ আমাৰ টোটেল গাড়ী আছে 7খন তাৰে এণ্ট্ৰ গৈছে 2খন বাকী আছে এক্সপাল্ছ আছে আৰু পালচাৰ আছে আৰু লগতে 2জন আমাৰ ছিংগুল কৰি গৈছে বাকী পিলন নাই নিয়া আৰু বাকী যিমান কেইখন আছে গোটেই ডাবলিং গৈছে এখন মই গৈছোঁ মোৰ পিছফালে কোনো নাই পূৰা খালী এতিয়া কথা পাতিব লগা কোনো নাই মোৰ লগত এতিয়া কথা পাতিব লগা আছে আপোনালোকে এতিয়া আপোনালোকৰ লগত গোটেই ৰাস্তাটোৱে মই কথা পাতি যাম যেতিয়ালৈকে ডেষ্টিনেশ্যন নাপাওঁ মানে যেতিয়ালৈকে টাৱাং নাপাওঁ তেতিয়া আপোনালোকে মোৰ লগৰীয়া আৰু 1 hour later সূৰ্য ওলাই গৈছে এইফালে আৰু এতিয়া টাইম হৈছে 6:42 লাইন আপ কৰি পূৰা গৈ আছে পূৰা লাইন পূৰা এটা মেইনটেজ কৈছোঁ ন আগতে কিন্তু চাকৰিৰ কাৰণে পূৰা দেখাই নাপায় আগৰ ফালে আৰু সেইফালে সূৰ্যদেৱতা ওলাইছে আৰু মোৰ গামোচাখন ক'ব পাহৰি গৈছিলোঁ তাতে অকণমান টাইম ৰখিছিলোঁ ইহঁতৰ কাৰণে 2জনমানৰ কাৰণে ৰখোঁতে গামোচাখন ইয়াতে লৈ লৈছোঁ মানে লগাই লৈছোঁ মোৰ ৰাণীখনত গামোচাখন আৰু এতিয়া আৰম্ভ কৰি দিছোঁ জাৰ্ণি মোটামুটি আহি গ'লোঁ 50 কিলোমিটাৰমান আহি গ'লোঁ চাগে মোৰ এটা অনুমান বাছ ভিউ চাই যাই থাকক ব্লগ এতিয়া এইফালে এখন আছে এইখন হৈছে মোৰ ৰাণীখন আৰু এইফালে এখন আছে হাই কৈ দিয়া এবাৰ আৰু এইফালে কি চাই আছে ভাইটি গুগল মেপ চাই আছা অ'কে এইবাৰ অ'কে ঠিকে আছে কিবা এটা কৈ দিবা নেকি ভাইটি কিবা এটা কৈ দিয়া পূৰা মজা এইখন আছে আগত মজা লেটছ গ এইখিনি জাষ্ট অকণমান টাইমৰ কাৰণে মানে গুগল মেপখনক চাই ল'লোঁ
চাই কিনে আৰু জাৰ্ণি আৰম্ভ হৈ গৈছে কি মজা লাগিছে চাওকচোন এটা কৈছোঁ ন পুৰা আল্টিমেট লাগিছে লাইফত মোৰ এটা সপোন আছিলে যে নিজৰ ৰাণীখনক লৈ কিনে এটা ৰাইড কৰা আৰু আজি সেই সপোনটো পূৰণ হ'ব গৈ আছে কৈছোঁ ন মানে মোৰ এতিয়া মানে মই যে গৈ আছোঁ কিবা এটা সপোন সপোন লাগি আছে মোৰে কৈছোঁ ন মজা আৰু চব গাঁৱলীয়া পৰিৱেশ এইফালে আছে পথাৰ এইফালেও পথাৰ পুৰা গাঁৱলীয়া পৰিৱেশৰ মাজত আহি গৈছোঁ ৰাস্তা এইফালে চটকাৰ হয় নে কি হয় নাজানো পুৰা আহিব দিছে গুগল মাতা যে আহি গ'লোঁ আৰু 1 hour later. গাইজ বৰ্তমান আমি আহি পাইছোঁ ওদালগুৰি চকত এয়া ওদালগুৰিৰ পৰা মেইন হাৱেত আছোঁ আৰু আমি কিবা এটা মানে পৰঠা চৰঠা খাই ল'লোঁ আৰু এতিয়া যাব লাগে ৰাণীখন ইয়াতে ধৰিছিলোঁ ল'লোঁ 1 2 3 আৰু এতিয়া যাবৰ কাৰণে গোটেই ৰেডি চ' মোৰ ৰাণীখনো ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া ওলাই দিওঁ ওদালগুৰিৰ পৰা ওদালগুৰিত আমাৰ 10টা 10 হ'ল ওদালগুৰিত কি মজা লাগিছে কৈছোঁ ন ৰাস্তাটো চাওকচোন এইফালে চব তামোলৰে গছ আৰু এনেকুৱা ফ্লেগ দি দিছে বহুত কালাৰৰ ভূটান 500 মিটাৰ গাইজ গেছ কৰিব পাৰিছেনে এইখিনি জেগা কি হয় এইটো এটা পিকনিক প্লেচ হয় এতিয়াৰ পৰা যিবোৰ ৰোড পাম ন পুৰা আল্টিমেট হ'ব এতিয়া গাইজ আমি আহি পালোঁ অৰুণাচল বৰ্ডাৰ এয়া অৰুণাচল চাই লওক আৰু ইয়াতে পাছবোৰ দেখাব লাগিব যিহেতুকে আমি পাছ বনাই লোৱা অহা নাছিলোঁ তাৰ কাৰণে আমি জেৰক্স কৰি লৈছোঁ এইখনত জেৰক্স ওচৰতে জেৰক্স আৰু এতিয়া আমি ইয়াতে পাছ বনাম তাৰপিছতে আমাক এণ্ট্ৰি কৰিব দিব চ' এতিয়া ব্লক গাইজ ইয়াতে পাছ চাছ বনাই নাই সকলো দেখি হৈ গ'ল আৰু এতিয়া টাইম হৈছে 12:20 এখন গ'ল এইখনটো দি হৈছে বাকী গোটেইকেইজন আৰু দি হৈছে চ' এতিয়া গাড়ী ষ্টাৰ্ট দিওঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ ৱেলকাম টু অৰুণাচল ইয়াতে পাছ বনাই আছিলে জেৰক্স কৰিব লগা হৈছে বেলেগত ফটো উঠিব লাগিছে জেৰক্স ফটো আহিলে পাছ বনাব লগা হ'লে ফটো লৈ আহিব আৰু জেৰক্স আধাৰ কাৰ্ডৰ জেৰক্স লৈ আহিলে হৈ গ'ল ইয়াতে পাছ চাছ বনাই কেনে তাৰপিছতে আহিব দিব আৰু যোনে চলাই তাৰ ড্ৰাইভিং লাইচেন্সখনটো একদম লাগিবই এনেকুৱা এটা সপোন আছিলে বাইক লৈ যোৱা চ' আজি সেই সপোন পূৰণ হৈ গ'ল Wow! Wow! Ultimate view! এইখিনিতো জাষ্ট এটা ট্ৰেইলাৰ বোলে আৰু আগত আছেই গাইজ লাইফত সঁচা কৈছোঁ প্লিজ সকলোৱে এবাৰ আহি যাওক নিজৰ গাঁওখনৰ পৰা অকণমান দূৰত বহুত চাব লগা ঠাই আছে মইতো আমাৰ ডেষ্টিনেশ্যন পোৱাই নাই কিন্তু ইয়াৰ পৰা কৈ দিওঁ মজা লাগিছে কৈছোঁ ন মজা সেইফালে নদী এটা বৈ গৈছে নদীটোৰ নাম নাজানো বাৰু কিন্তু সঁচা কৈছোঁ মজা লাগিছে লাইফত এনেকুৱা এটা ৰাস্তাত গাড়ী চলাম বুলি ভাবি আছিলোঁ আৰু আজি ফাইনেলি সেই সপোনটো পূৰণ হৈ গ'ল
আৰে আপোনালোকক মই কি ক'ম কৈছোঁ না আপোনালোকে নিজে চাওক সঁচা কৈছোঁ বহুত কি ক'ম আৰু গাইজ এতিয়া আমি পাহাৰৰ ওপৰত উঠি আছোঁ একদম টপলৈকে যাই আছোঁ কিন্তু বহুত টাৰ্ণিং আছে কৈছোঁ ন গাড়ী স্পীডত চলাব পৰাই নাই টাৰ্ণিং বহুত টাৰ্ণিং আছে আৰু এইখিনিত ৰাস্তাটো অকণমান বেয়া আৰু আমি দুজনে পিছত থাকি গ'লোঁ জাষ্ট গ'প্ৰ'টোত ৰেকৰ্ডিং হৈ আছে নে নাই সেইটো চাইছিলোঁ চাওঁতে কেইজনমান আগতে ওলাই গ'ল চ' একো নাই সিহঁতক অকণমান আগতে ৰখিব দিছোঁ ফোন কৰি কিনে সিহঁতে আগত ৰখিব আৰু বৰ্তমান আমি এতিয়া আপত গৈ আছোঁ অনুভৱ হোৱা নাই যে আমি আপত যাই আছোঁ কিন্তু এই চাই লওক এই তাতে কেনেকুৱা টাৰ্ণিং আছে টাৰ্ণিংবোৰ চাওক এইফালে ওপৰত দেখিছেনে ৱাও এই ইহঁতে চাওক ইহঁতে এটা ফটো উঠি আছে গাইজ এইফালে দেখিছে পুৰা ফটো চটো উঠি আছে আৰু মই গৈছোঁ ঝৰ্ণাটোৰ ওচৰত এইফালে এটা সৰু সুৰা ঝৰ্ণা আছে তাতে মুখখন ধুই আহোঁ অকণমান টোপনি ভাগ হৈছেতো চ' পূৰা লেতেৰা হৈ গৈছোঁ ইয়াতে পূৰা দেখিছে পূৰা ভিউ চাওক সিহঁতে ফটো উঠি আছে এইফালে ফটো উঠিছে আৰু এতিয়া আমি গৈ আছোঁ মানে মই গৈ আছোঁ অকলে এই ঝৰ্ণাটোত মুখ ধুবৰ কাৰণে Five minutes later. ফটো চটো উঠিলোঁ মুখ চুখখন অকণমান ধুই ল'লোঁ আৰু এতিয়া জাৰ্ণি আৰম্ভ ইয়াৰ পৰা বেছি টাইম ব্ৰেক নাই লোৱা এইটো জাষ্ট 2 মিনিট এটা ব্ৰেক ল'লোঁ আৰু এতিয়া অফ ৰোডিং জাষ্ট অকণমান ৰাস্তাটো বেয়া আছে অফ ৰোডিং বুলি ক'ব নোৱাৰি এইখিনি আৰু মোৰো ফিউলো বেছি নাই ইণ্ডিকেটাৰ আহিছে ফিউলৰ ফিউল ভৰাব লাগিব এতিয়া ওচৰত য'তেই এতিয়া ফিউল পাওঁ তাতে ডাইৰেক্ট ৰাণীখনক পূৰা ফুল টেংকি কৰিবই লাগিব ইয়াতে পাব লাগে মোৰ এটা অনুমান ফিউল ভৰোৱাখিনি চবতছে মেইন ইম্পৰ্টেণ্ট হৈছে পেট্ৰল ভৰাব লাগিব Five minutes ফিউল আপ later. কৰি ল'লোঁ কালাং কাটা নে কি কয় এইখিনিত আৰু গাড়ীৰ ফুল টেংকি আৰু প্লাছ বটলটো এক্সট্ৰা কৰি লৈ লৈছোঁ অকণমান যদি আগত প্ৰয়োজন হয় লাগিব ন তাৰ কাৰণে লৈ ল'লোঁ আৰু গ্লাভছযোৰো লগাই লওঁ অলপ ঠাণ্ডা ভাৱ হৈছে আৰু এইটো বাদ দিয়ক আচ্ছা হৰ মহাদেৱ আৰু জানি আৰম্ভ কৰি দিলোঁ এখন কৰি আৰু লাইন আহি গ'ল গাইজ আৰু অকণমান টাইম আহিছিলোঁ পূৰা পাহাৰ বগাই কৈছোঁ ন মজা কৰি ইয়াতে দুখনমান ফটো উঠি ল'লোঁ পূৰা মজা লাগিছে এইখন আগত ওলাই গৈছে এইখন আছে এইকেইখন চাওক কি মজা লাগিছিলে ইয়াত পূৰা মজা কৰি ফটো উঠি ল'লোঁ আৰু ইয়াৰ পৰা নাজাৰা চাব
এই চাওক পূৰা এখন গাঁও এইফালে পূৰা কুঁৱলী হৈ আছে আৰু ঠাণ্ডা পাইছে এইটো 3DHৰ ইয়াতে ফটো উঠি ল'লোঁ আৰু এতিয়া যাব লাগে গাইছ ইয়াতে অকণমান টাইম গ'লোঁ ফটো চটো উঠিলোঁ আৰু ওলাই দিওঁ ইয়াৰ পৰা মজা এতিয়া অকল পাহাৰীয়া ৰাস্তা তেতিয়া বাৰু পাহাৰ এবাৰ পাহাৰত উঠোঁ এবাৰ নামো এবাৰ এনেকাই হৈ আছে ৰাস্তা দেখিছেনে ৰাস্তাটো চাওক এবাৰ মই বেলেগ একো নকওঁ বাছ আপোনালোকে ভিউ চাওক এতিয়া কাৰণ এতিয়া মই অকলে যাই আছোঁ মোৰ লগৰ কেইজন আগত অলৰেডি গুচি গৈছে চ' এতিয়া মই বিন্দাছ কৰি যাই আছোঁ লাহে কাৰোবাৰ ডগিটো A few moments গাইছ later. হোটেলত বেগ চেগবোৰ থৈ আহিলোঁ আৰু এতিয়া মই এজন দাদাৰ লগত বহিছোঁ আৰু কাৰণ এতিয়া অকণমান খাব লাগে হোটেলৰ ৰুমটো দেখাইছোঁ অকণমান দেৰি কৰি গৈ কিনে মানে ইমানে ভোক লাগিছে তাৰ পৰা ৰাতিপুৱা অকল পৰঠাটো খাইছিলোঁ তাৰ পৰা একো খোৱা ভবা নাছিলে ন তাৰ মানে বমডিলা টাউনখনো চাব আহিছোঁ আৰু কিবা এটা খাই উঠি কিনে গৈ কিনে আপোনালোকক হোটেলৰ ৰুমটোতো দি আছোঁ অকণমান দেৰি কৰি প্ৰথমতে খাব লাগিব পেট পূৰা খালী হৈ আছে 5 minutes later. গৰম পূৰা ৰুটি এতিয়া ৰুটিটো খাই লওঁ তাৰপিছত দাম চাম সকলো কৈ আছোঁ অকণমান দেৰিকৈ এই ৰুটিটো আহিছিলোঁ ৰুটিটো খাই বুলি নকৈছোঁ কেনেকুৱা টেষ্ট বমডিলাৰ মাৰ্কেট বেলেগো দেখা নাপালে ঠাণ্ডাৰ কাপোৰ চাৰিওফালে পূৰা ফুল হৈ যায় ঠাণ্ডা কাপোৰেৰে মাৰ্কেটখন পূৰা এফালৰ পৰা ঘূৰিলোঁ দেখিছে পূৰা ৰাতিৰ নাজাৰা এইফালে লগৰকেইটা বজাৰ চজাৰ কৰি কিনে গুচি গ'ল মই বেলেগ একো লোৱা নাই ক'ত গ'ল এইটো ৰছীটো লৈ লৈছোঁ এয়া হৈছে ৰাতিৰ মাৰ্কেট কিবা লৈছা নেকি মাৰ্কেটৰ পৰা নাই লোৱা গৈছে এইখন জলতে আছোঁ আৰু গাড়ীখন বেলেগ পাৰ্কিং হৈ গৈছে আৰু এতিয়া আমি গৈছোঁ ৰুমত গাইছ আমি আহি পালোঁ গোটেইকেইটা হোটেলত কেনে জাৰ্ণি কৰি কেনেকুৱা লাগছে মজা না চ' আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিৰ কাৰণে ইমানতে চ' বাই